নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা সুন্দৰ গাহৰি মাংসৰ ৰেচিপি। তেন্তে ব'লক আজিৰ ৰেচিপিটো চাওঁ। মই ইয়াতে লৈছোঁ 3 খিলা তেজপাত, 2টা পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া কাটি লৈছোঁ আৰু আলু 2টা আৰু এয়া আদা নহৰু খুন্দি লৈছোঁ, কেইটামান পাঁচফোৰণ আৰু 1 চামুচকৈ ৰেড চিলি, জিৰা আৰু ধনিয়া লৈ লৈছোঁ। এফালে মাংসখিনি আৰু কেৰাহী গৰম হোৱাৰ পাছত মই পাঁচফোৰণ, তেজপাত, কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দি ল'ম আৰু অলপ দেৰি ভাজিম ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হোৱাৰ পাছত মই আদা নহৰুখিনি দি দিম। সেয়া দিলোঁ। এতিয়া এইখিনিও মই ভাজিম অলপ সময়, আদা নহৰুখিনি গোন্ধ যোৱালৈকে। ইয়াতে মই 1 চামুচ হালধি দি লৈছোঁ আৰু লগতে মছলাখিনিও দি দিছোঁ। পানী অলপ মিলাই ল'লোঁ মছলাখিনিত। আকৌ এইখিনিও মই অকণমান সময় ভাজিম। ভজাৰ পিছত মই মাংসখিনি দি মছলাখিনি ভালদৰে মিলাই ল'ম। ইয়াতে মই নিমখ 1.5 চামুচ দি লৈছোঁ আৰু মই গেছটো ল' কৰি লৈছোঁ। কম জুইত বনালে খাবলৈ সোৱাদ হয়। আপোনালোকেও যিমান পাৰে কম জুইতে বনাবলৈ চেষ্টা কৰিব আৰু মই এতিয়া এইখিনি ঢাকি দিম। অলপ সময়ৰ পাছত পুনৰ লৰাই দিম। ইয়াতে মই অলপমান পানী দি ল'লোঁ। পানী দি আকৌ অলপ সময় ভাজি থাকিম। এতিয়া মই কাটি লোৱা আলুখিনি লগতে বিলাহী 2টাও দি দিলোঁ। দি আকৌ অলপ লৰাই মেলি ঢাকন মাৰিম। অলপ সময়ৰ পাছত আকৌ আমি পুনৰ লৰাই দিছোঁ মাংসখিনি আৰু মাংসখিনিৰ পৰা অলপ তেল ওলাইছে দেখিছে। এতিয়া মই অলপ সময় আকৌ ঢাকি থ'ম। তাৰপিছত মই কুকাৰত দিম। ইয়াত দিয়াৰ পিছত মই অলপমান গৰম পানী দিলোঁ আৰু লগতে খৰিচা দি দিছোঁ। 4টামান চিটি মৰাব, তাৰপিছত মাংস ৰেডি হ'ব। মই এটাই চিটি মৰা দেখাইছোঁ আপোনালোকক। আৰু এয়া ইমান ধুনীয়া চেণ্ট আহিছে কুকাৰৰ ঢাকনখন খোলোতে, মানে কি ক'ম আৰু, খাবহে লাগে আৰু এতিয়া। ঠিক আছে, তেন্তে যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ কৰিব। লগতে যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।